Hello students, welcome to my channel Jutika Educar and blog. আগৰ ভিডিঅ'ত মই টেন্সৰ প্ৰকাৰ টেন্স কাক বুলি ইয়াৰ ডেফিনিশ্যন সম্পৰ্কে আলোচনা কৰিছোঁ আৰু আজি মই এই ভিডিঅ'টোৰ জৰিয়তে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। গতিকে এইখিনি দেখো যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পোনপ্ৰথমে আপোনাৰ মোবাইললৈ যায়। তেন্তে আহকচোন আজি ভিডিঅ'টো আলোচনা কৰোঁ। প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স। প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো কাক বোলে? অতীত কালত আৰম্ভ হোৱা কোনো এটা কাম বৰ্তমান সময়লৈকে চলি থকা বুজালে এই টেন্স ব্যৱহাৰ কৰা হয়। মই বাক্যটো আকবাৰ কৈছোঁ, অতীত কালত আৰম্ভ হোৱা কোনো এটা কাম বৰ্তমান সময়লৈকে চলি থকা বুজালে এই টেন্স ব্যৱহাৰ কৰা হয়, অৰ্থাৎ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়। যদি অতীততে কোনো এটা কাম আৰম্ভ হ'ল আৰু বৰ্তমান সময়লৈকে যদি সেই কামটো চলি আছে বুজায় তেন্তে আমি সেই বাক্যটোৰ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ফৰ্মেশ্যনটো ব্যৱহাৰ কৰিব পাৰিম। আমি ইয়াত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ফৰ্মেশ্যনটোনো কেনেকুৱা তাৰ বিষয়ে দাঙি ধৰিছোঁ। ইয়াৰ বাবে আমাক প্ৰথমতে লাগিব ছাবজেক্ট প্লাছ লাগিব হেভ বা হেজ। মই আগৰ বাক্য যিকেইটা ভিডিঅ' আছিল তাত কৈছোঁ, যদিহে আমাৰ প্লুৰেল নাম্বাৰ হয় তেন্তে আমি হেভ ব্যৱহাৰ কৰিম আৰু ছিংগুলাৰ নাম্বাৰ হ'লে হেজ ব্যৱহাৰ কৰিম। অন্যহাতে আই আৰু ইউৰ লগত সদায় হেভ ব্যৱহাৰ কৰা হয়। তাৰ পাছত আমি ব্যৱহাৰ কৰিম বিন। এই বিনটো আমাৰ নিয়ম অনুসাৰে ব্যৱহাৰ হ'ব আৰু শেষত আমি ব্যৱহাৰ কৰিম যিটো মেইন ভাৰ্ব, সেই মেইন ভাৰ্বটো দিম আৰু তাৰ লগত ING ব্যৱহাৰ কৰিম। অৰ্থাৎ ছাবজেক্ট লাগিব, ছাবজেক্টৰ পাছত আমি ছাবজেক্ট অনুসাৰে ছাবজেক্টটো ছিংগুলাৰ নাম্বাৰ নে প্লুৰেল নাম্বাৰ সেই তাক ওপৰত ভিত্তি কৰি আমি হেভ নতুবা হেজ ব্যৱহাৰ কৰিম। তাৰ পাছত আমি ব্যৱহাৰ কৰিম বিন আৰু তাৰ পাছত আমাৰ যিটো মেইন ভাৰ্ব হ'ব সেই মেইন ভাৰ্বটোৰ লগত আমি ING ব্যৱহাৰ কৰিম। মই ইয়াত দুটা উদাহৰণ দিছোঁ, উদাহৰণকেইটা চাওঁ। প্ৰথমৰ উদাহৰণটো হৈছে I have been writing for 2 hours। ইয়াত আইটো হ'ল ছাবজেক্ট আৰু আইৰ লগত ভাৰ্ব ব্যৱহাৰ কৰিলোঁ হেভ আৰু আমাৰ নিয়ম অনুসাৰে ব্যৱহাৰ হ'ল বিন। তাৰ পাছত ৰাইটিঙত আমি ৰাইট যিটো মেইন ভাৰ্ব সেই ৰাইট মেইন ভাৰ্বটোৰ লগত ING লগ খুৱাই ৰাইটিং কৰিলোঁ। তাৰ পাছত লিখিলোঁ for 2 hours, অৰ্থাৎ I have been writing, মই লিখি আছোঁ। কিমান সময়ৰ পৰা লিখি আছোঁ? for 2 hours, 2 ঘণ্টা ধৰি। অৰ্থাৎ আমাৰ লিখা কামটো 2 ঘণ্টাৰ আগতে আৰম্ভ হৈছিল আৰু বৰ্তমানলৈকে চলি আছে। অৰ্থাৎ 2 ঘণ্টাৰ আগত আৰম্ভ হোৱা কামটো এতিয়াও চলি আছে। সেইকাৰণে আমাৰ বাক্যটো হ'ল আমাৰ I have been writing। এই দুখৰতে আমি কি কৰিলোঁ? প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখিলোঁ। আমাৰ নেক্সট এক্সাম্পলটো হৈছে ইট হেজ বিন ৰেইনিং চিন্স লাষ্ট ডে। ইয়াত ইটটো হৈছে ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ বাবে ভাৰ্ব ব্যৱহাৰ কৰিলোঁ আমি হেজ আৰু নিয়ম অনুসাৰে বিন ব্যৱহাৰ কৰাৰ পাছত মেইন ভাৰ্ব ৰেইনৰ লগত ING লগ খুৱাই ৰেইনিং কৰিলোঁ আৰু এই ৰেইনিং বৰষুণ যাক দি আছে, দিয়া কামটো কেতিয়াৰ পৰা আৰম্ভ হ'ল? চিন্স লাষ্ট ছানডে, অৰ্থাৎ যোৱা দেওবাৰৰ পৰা। অৰ্থাৎ এই বাক্যটোত আমাৰ এইটো কথা কোৱা হৈছে যে বৰষুণ যাক যোৱা দেওবাৰে আৰম্ভ হ'ল আৰু আজি পৰ্যন্ত চলি আছে। তাৰমানে অতীততে দেওবাৰ দিনটোত দেওবাৰ দিনটোৰ কথা কৈছে, যোৱা দেওবাৰ দিনটো, সেই যোৱা দেওবাৰ দিনটোত আৰম্ভ হোৱা কামটো বৰ্তমানলৈকে চলি আছে। গতিকে এনে ক্ষেত্ৰত আমাৰ এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰা হয়। এই বাক্যকেইটাত আমি আন এটা কথা মন কৰিব পাৰোঁ যে প্ৰথমৰ বাক্যটোত আছে for 2 hours, 2 ঘণ্টা ধৰি আৰু নেক্সট যিটো উদাহৰণ আছে তাত আছে চিন্স লাষ্ট ছানডে। এই বাক্যকেইটাত আমাৰ ব্যৱহাৰ কৰা for আৰু চিন্স এই শব্দ দুটাৰ ওপৰত ভিত্তি কৰি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বাক্য এটা চিনিব পাৰোঁ। অৰ্থাৎ যদিহে বাক্য এটাত চিন্স বা for ব্যৱহাৰ কৰা থাকে তেন্তে সেই বাক্যটো আমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত হয়। যদিহে তোমালোকে কেতিয়াবা খালী ঠাই পূৰ কৰাবিলাকত এই চিন্স আৰু for ব্যৱহাৰ কৰা শব্দ পোৱা তেন্তে সেই বাক্যটো আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখি দিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভিডিঅ'টোৰ জৰিয়তে বুজিব পাৰিছা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ, কিন্তু
এইখিনিতে পুনৰবাৰ কওঁ যদি চেনেলটো নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে আগন্তুক নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাবৰ বাবে ছাবস্ক্ৰাইব বুটামটোৰ কাষত থকা বেল আইকনটো দবাই থ'ব আজিলৈ আহিছোঁ ধন্যবাদ